Hi guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল। যোৰহাটৰ পৰা পুনৰ যাত্ৰা আমাৰ আৰম্ভ কৰিছো এবাৰ। এবাৰ আমি বৰদোৱালৈ যাওঁ বুলি ভাবিছো গুৰুজনাৰ জন্মস্থানলৈ। বলক তেতিয়া হলে মোৰ লগতে আপোনালোককো লৈ যাওঁ গুৰুজনাৰ জন্মস্থানলৈ। আশা কৰো ভিডিওটো শেষলৈকৈ চাব আৰু চাই কেনে পালে প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আমি এফালে ওলাই আছো। মই আৰু বহুত ভালকে মানে ক্লিপবোৰ লৈ দেখাব পৰা নাই কাৰণ ছোৱালীজনী লৈ আহিছোঁ ভিডিঅ'বোৰ কৰিবলৈ অকণমান মোৰ অসুবিধা হৈছে। তাইকো চম্ভালিব লাগে। বৰদোৱাটো গৈ মই কিমানবোৰ ভিডিঅ' কৰিব পাৰোঁ নাজানো। যিখিনি দেখুৱাব পাৰোঁ সেইখিনিকে মই দেখুৱাবলৈ চেষ্টা কৰিম। বৰদোৱা যাত্ৰা চলি আছে আমাৰ। এইজনী আমাৰ মাহী দেই। আমি হাই বুলি কেনেকে বাই বাই হাই হা হাই বুলি কওক। হাই 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 শুনাই নাই কবা বৰদোৱা যাত্ৰা চলি আছে। ফাইনেলি নামঘৰ আহি পালোহি। চাকি তাকি জ্বলালোঁ। এতিয়া অকণমান ভগৱন্তৰ ওচৰত আপোনালোকক অকণমান দেখা দি দিম। আমি নামঘৰৰ ভিতৰলৈ বৰ্তমান সোমাই আহিছোঁ। মাই গড বাওকে তললৈ মুখ নকৰিলে। ছোৱালী পকৰি পকৰি ফুটিব লগা আছে। কি ভিডিঅ' কৰিম খোজকাঢ়িব পাৰিছে আকৌ দুইটাই কি হ'ল সেইটো মোৰ জোকাই জোকাই খোজকাঢ়িছে। মেইন গেট নামঘৰৰ পৰা আহি আমি আকাশী গংগা চাবলৈ গৈছোঁ। এইফালে কণমানিয়ে যি উৎপাত কৰিছে। আনকচোন আপুনি এজনে আনক। চাকি তাকি জ্বলাই আহি এইফালে অকণমান ওলাই আহিছোঁ আমি আকাশী গংগা চাবলৈ। সৰু ল'ৰা ছোৱালীৰ লগত আহিলে অকণমান অসুবিধা হয়। আমাৰ কণমানিয়ে বহুত আমনি কৰিছে। এইটো হ'ল শংকৰদেৱৰ আইতাক খেৰসুঁতীৰ সাংস্কৃতিক মঞ্চ। মই বিশেষ ভালকৈ দেখুৱাব পৰা নাই, ক্ষমা কৰিব আপোনালোকে। কণমানিজনীক লৈ আহিছোঁ। এয়া হ'ল আকাশী গংগা। চব ভাগ ভাগ হৈছোঁ আমি। সেইজনী মোবাইলত আছে থাকোঁ। ল'ৰাটোক চেণ্ডেল পিন্ধালা ন? ইমান শিলগুটি দুখ পালেহেঁতেন। চেণ্ডেল বোলো পিন্ধালা। এইখন হ'ল আকাশী গংগা পুখুৰী। এইখিনিত আৰু এটা পুখুৰী আছিলে নহয়। এইখিনিত পকা পুখুৰী এটা আছিলে, পুতি দিলে চাগে। মাছ দেখিছা? পকাৰ পুখুৰী এটা আছিলে দে। এজন এজনকে ধুই লোৱা। প্ৰথমে তুমি ধুই আহা। প্ৰথমে তাহাঁত ল'ৰাটোক ভৰাই দিবা। ভাই এইফালে পিকনিক চলি আছে পুৰা খানা দূৰৰ পৰা অহা সকলে ইয়াতে বনাই বনাই খায়।
আমি এইপিনৰ পৰা আহিলোঁ চ' ইয়াত অকণমান ক'ত আছে মাছ 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 দেখিছে ইয়াৰ মাছ ঐ ভণ্টি এই চোৱা এই মাছ বাবু এতিয়া মই দেখিলোঁ কিমান ডাঙৰ মাছ মুড়ি খাবলৈ আহিছে সেই দেখিছা দেখিছা ইমান ডাঙৰ ডাঙৰ ইয়া মেলা বহি আছে অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই আপোনালোকক অঁ বেল চোৱা সেই বেলকেইটা ভাল লাগিছে ন এই মাকৰ কাৰণে কিবা এটা নিয়ে বোলে এইকেইটা লগত কেনেকৈনো এইবোৰ নগাঁৱৰ পৰা আমাৰ বৰ্তমান ফাইনেলি নগাঁও টাউন এৰি বৰ্তমান আমি ঘৰলৈ গৈ আছোঁ যাবলৈ মাবলৈ হৈ এইফালে দেখিছোঁনে একদম পৰি গৈছে সমস্যা বুকখন লুকুৱাই সমস্যা লুকুৱাই লাষ্টত না দেখা আমি জেচিপি গাড়ী চলাই চলাই গৈ আছোঁ এতিয়া আগত আছে আমাৰ বাইদেউ কাজিৰঙা আমি সোমাই গ'লোহি কিন্তু আমাৰ কপাল বেয়া যিহেতুকে সন্ধিয়া সময় হ'ব হ'ল আমি একোৱে দেখা নাপাম একো নাই গৈ থাকিম আৰু তেনেকৈ আৰু আমাৰ ইয়াত চলি আছে চিপছৰ পাৰ্টি খাই গৈ আছোঁ অফিল খালে লাগে অঁ চিট বেল্ট লগালোঁ এইয়া জুই জ্বলি আছে ক'ত এইয়া কি জ্বলিলে কিহৰ জুই জ্বলিলে এই পাহাৰ পাইছোঁহি নেকি লাহেকৈ পাহাৰ মোৰ লগতে আপোনালোক সকলোৱে কাজিৰঙা চাই যাওক এইফালে জুই লাগি গৈছে কাজিৰঙাত এইয়া এই বন জুই জ্বলিছে চাগে নে জ্বলাই দিছে সেইবিলাক গোটেই অঁ পাহাৰত আকৌ পাহাৰবিলাক জ্বলাইছে থেংক ইউ ফৰ ইয়'ৰ কনচাৰ্ণ যি স্পীডত গৈছে গামোচা মন্দিৰখন হ'ল আমাৰ বুঢ়া বুঢ়ী পাহাৰ অলপ আগত আছে পিপ পিপ ড'ন্ট শ্লিপ বোলে পিপ পিপ ড'ন্ট শ্লিপ এইখিনিতে হেৰিয়ে আছে এনেকৈ ৰখি ৰখি চোৱা জেগা আছে ন দিনত চোৱা জেগা আছে নহয় অঁ ৰখি ৰখি চোৱা জেগা এইটো চাইডে বেয়া ড্ৰাইভাৰ চাইডে অঁ ৰাতি পালেও হ'ব নহয় ঘৰলৈ যাম কিবা নহয় ইমানেই যাবলৈ দিয়ে এনেকৈ